हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালো। এয়া দেখিছে ফলবিধ চিনি পাইছেনে? এয়া মোৰ নাতিনী দেই। অকণমান তাইও ওলাইছে ভিডিঅ' মই কিবা এটা কৰিলে তাইও আহিলে ওচৰত। এই ফলবিধ বহুতে চিনি নাপায়, বহুতে পায়। অৱশ্যে সকলো জায়গাতে পোৱা নাযায়, আমাৰ ইয়াতো তেনেকৈ দেখাই নাই। ক'ৰবাত দুই এঘৰতহে আছে, কৰজা টেঙা বুলি কয়। এয়া মই আনিছোঁ, ইয়াতে 1 কেজি আছে, মই কিনি আনিছোঁ আচাৰ কৰিবলৈ। এয়া কেনেকৈ আচাৰ বনাম চাব আপোনালোকে। খুব সুস্বাদু আচাৰ হয়, খুবেই টেষ্টি। এয়া মই এতিয়া এনেকৈ চিঙি ধুই পখালি নিমখ দি এদিন থৈ দিম, নেক্সট দিনাখনহে আচাৰ বনাম। খুব ভাল লাগে খাবলৈ। আৰু মই ফেচবুকত দি থৈছিলোঁ, বহুতে চিনি নাপায়, মোক সুধি আছে মেছেঞ্জাৰত গৈ কি হয়, কি বস্তু হয়। আৰু কেইগৰাকী মানে তো আচাৰ বনাম বুলি ক'লত আচাৰ খুজিছে দেই। মোৰ আচাৰ কাষ্টমাৰ ওলায়ে গ'ল। এইটো পকা হয়, পকাটো এনেকুৱা কালাৰটো চাওক কিমান ধুনীয়া। পকাটো অলপ মিঠা খাবলৈ, কেঁচাটো একেবাৰে টেঙা। এয়া মই সৰহকৈ নিমখ সানি এদিন ৰাখি দিলোঁ। নেক্সট দিনাখন ৰাতিপুৱা অলপ হালধি সানি আৰু যিবিলাক ডাঙৰ আছিল দুটুকুৰ দুটুকুৰ কৰি মই ৰ'দত দি দিলোঁ। এয়া যোৱাকালি ধুনীয়াকৈ ৰ'দত শুকালে আৰু আজিও অকণমান ৰ'দত দিলোঁ। এয়া খৰিচা শুকাইছোঁ দেই, অকণমান দেখাই দিছোঁ। কাৰা ৰ'দ যিহেতু, আজি বেছি দেৰি নাই শুকোৱা, 1 ঘণ্টামান ৰ'দত দিলোঁ। এফালে ৰেডি কৰি ল'লোঁ মছলা। এয়া 5 ফোৰণ ভাজি লৈছোঁ আৰু মছলাখিনি অলপ খৰচি টাইপত ভাজি ল'ম। আৰু এনেকৈ টেঙা আচাৰবিলাকত সৰিয়হ দিলে ভাল লাগে, সেইকাৰণে অলপ বগা সৰিয়হও দি দিম মই। এয়া মছলা হৈ গৈছে ৰেডি। এফালে অকণমান বগা সৰিয়হ দি দিছোঁ, লগত অলপ ভাজি খুন্দি দিছোঁ। যিকোনো বস্তুটো কেঁচাকৈ দিয়াতকৈ এনেকৈ ভাজি খুন্দি দিলে গোন্ধটো ধুনীয়া হয়। এয়া এতিয়া মই আচাৰটো কেনেকৈ এইখিনি দেখিছে ইমান ধুনীয়া হ'ল ৰ'দত দিয়া। যোৱাকালি পূৰা ৰ'দ, আজি 1 ঘণ্টামান দিলোঁ। এতিয়া মই আচাৰখিনি বনাম। এফালে মই মিঠাতেল 200 গ্ৰামমান লৈছোঁ। 1 কেজি আছে কৰজা টেঙা, আৰু মিঠাতেল ইমানেই দিছোঁ, 200 গ্ৰামমান হ'ব চাগে। হালধি দি দিছোঁ তেলতে, আৰু এতিয়া মই মছলাখিনিও তেলতে দি দিম। এয়া হালধিখিনি অকণমান ভাজি লৈছোঁ তেলতে, আৰু এতিয়া মই মছলা দি দিম ইয়াতে। 5 ফোৰণখিনি দিছোঁ, সৰিয়হ গুটিখিনি পাছত দিম। ইয়াতে মই এতিয়া অলপ নিমখ দি দিম। নিমখ যিহেতু মই আগতে দিয়ে থৈছোঁ, মানে নিমখতে সানি ৰাখিলোঁ একদিন, সেইকাৰণে নিমখ কমকৈ দিম। এতিয়া তেলতে দি দিছোঁ নিমখো। খুব সুন্দৰ হয় আচাৰ। মিঠা আচাৰো বনাব পাৰি, মই অৱশ্যে মিঠা বনোৱা নাই। এয়া দেখিছে মছলাখিনি মই ভাজি লৈছোঁ। মছলাখিনি তেলত ভাজি ল'লে খুব ভাল লাগে। এতিয়া মই ইয়াত টেঙাখিনি দি দিলোঁ। এতিয়া মই ইয়াতে জলকীয়াখিনি দি দিম। জলকীয়া গুড়িখিনিও একেবাৰে গুড়ি নহয় দেই, ইয়াৰে কালাৰো হয় খুব ধুনীয়া, আৰু জ্বলাও আছে। আৰু লগতে এতিয়া দি দিলোঁ সৰিয়হখিনি, আৰু এতিয়া খুব ধুনীয়াকৈ মিলাই ভাজিম এতিয়া অলপ, একেবাৰে কম জুইত। দেখিছে খুব সুন্দৰ হৈছে। মই একেবাৰে চিমত অলপ দেৰি ভাজি দিছোঁ, একদম চিমত ৰাখিছোঁ, জুই দিয়াই নাই, একেবাৰে কম চিমত দি পেলাই অলপ দেৰি এনেকৈ ভাজিছোঁ। দেখিছে খুবেই সুন্দৰ হৈছে। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পায় প্লিজ লাইক কমেণ্ট কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আপোনালোকে মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। এয়া দেখিছে খুব সুন্দৰ আচাৰ হৈছে এয়া। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এতিয়া মই এনেকৈ অলপ দেৰি একেবাৰে চিমত 10-5 মিনিটমান এনেকৈ 5 মিনিটমান এনেকৈ ৰাখিম।
তাৰ পাছতে ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হ'লে ভালকৈ চফাকৈ ধোৱা এটা কণ্টেইনাৰত ভৰাই থ'ম একদম আচাৰ ধুনীয়া আচাৰ হয় মাজে সময়ে ৰদাই থাকিব খাবলৈ খুবেই ভাল লাগে এয়া কইজা টেঙাৰ আচাৰ খুব সুন্দৰ হৈছে দেখিবলৈ খাবলৈও খুবেই সোৱাদ হয় আমাৰ ওচৰতে আছে ঘৰত অৱশ্যে খুব কম দেখা পোৱা যায় এই টেঙাবিধ এয়া সকলোৱে দেখা নাই চাগে এই টেঙাবিধ এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল এতিয়া মই ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হ'লে কণ্টেইনাৰত ভৰাই দিম আৰু থওঁতে আচলতে খুব চাফ চিকুণকৈ থ'ব লাগে ইয়াত পানী লাগিবলৈ দিব নালাগে এতিয়া যিটো পাত্ৰত আচাৰখিনি থোৱা যাব খুব ভালদৰে ধুই পখালি ৰদাই ল'ব লাগে আৰু যেতিয়া খাবলৈ উলিওৱা হয় আচাৰ তেতিয়াও কিছুমানে ধৰকচোন আমি সকলোৱে নহয় আৰু এই পানী চানী লাগি থকা চামুচখনে দিয়ে উলিয়াই দিওঁ তেনেকৈও আচাৰবোৰ সোনকালে বেয়া হৈ যায় আৰু যদি চাফ চিকুণকৈ থয় শুকান চামুচেৰে উলিয়াই চামুচখন শুকান হ'ব লাগে আচাৰ উলিয়াওঁতে বাকী থকা আচাৰখিনি তেতিয়া বহুত দিন যায় ভাল হৈ থাকে ভেঁকুৰি নাযায় এয়া আচাৰ ৰেডি হৈ গ'ল এতিয়া কণ্টেইনাৰত ভৰাবহে লাগে আৰু ঠাণ্ডা কৰি মই আচাৰ এনেকৈয়ে থওঁ এনেকৈ থোৱা আচাৰে মোৰ বছৰ যায় অকণমানো বেয়া নহয় আপোনালোকেও এনেকৈ থ'ব পাৰিব আৰু মই ইয়াতে দেখিছে ভিনেগাৰ বা কিবা শিং এনেকুৱা জাতীয় একো বস্তু দিয়া নাই ভাল লাগে খাই ন নাতিনী মোৰ কাষতে ৰৈ আছে ভাল লাগে ন খাবলৈ সুধি আছে তাই এয়া দেখিছে মই এতিয়া ধুনীয়াকৈ কণ্টেইনাৰত ভৰাই কণ্টেইনাৰটো খুব ধুনীয়াকৈ ধুই লৈছোঁ মই ডিবাটো ধুই ৰদাই লৈছোঁ একদম শুকান হ'ব লাগে ইয়াতে পানী লাগি থাকিব নালাগে পানী লাগি থাকিলে ভেঁকুৰি উঠি যায় আৰু যদি খুব চাফ চিকুণকৈ শুকানকৈ ৰাখে নহয় বহুত দিন খাব পাৰিব একো নহয় এইবোৰ আচাৰ এনেকৈয়ে থাকিব বছৰ থাকিব একো নহয় এয়া দেখিছে খুব সুন্দৰ আচাৰ হ'ল অকণমান এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে এয়া দেখিছে প্লেটত কিমান ধুনীয়া হৈছে খাবলৈও খুবেই সোৱাদ পকা আৰু কেঁচা মিক্স আছে পকাটো অকণমান মিঠা লাগিব বহুত বঢ়িয়া হৈছে খাবলৈ খুবেই টেষ্টি নিশ্চয় আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে কইজা টেঙাৰ আচাৰ ৰেচিপি ভিডিঅ' দিলোঁ আপোনালোকক আৰু এনেকৈ মৰম চেনেহ দি থাকিব আপোনালোকে সদায় আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই অকণমান এতিয়া ৰদাই দিছোঁ টেমাত ভৰাই লৈ আচাৰখিনি ইমানতে সামৰিম ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ শেষত সকলোকে বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বাই